1 ক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়? উত্তৰ, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত তিনিটা ৰং থকা বাবে ত্ৰিৰংগা পতাকা বুলি কোৱা হয়। ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? উত্তৰ, ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি চৰকাৰী কাগজ-পত্ৰ, ডাকটিকট, পোষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰোঁ। ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে? উত্তৰ, 15 আগষ্ট তাৰিখে সমগ্ৰ ভাৰতবৰ্ষই স্বাধীনতা দিৱস উদযাপন কৰে। ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ তিনিটা নিয়ম লিখা। উত্তৰ, 1 ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। 2 সূৰ্যোদয়ৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে। 3 সমদল উলিয়ালে পতাকা বহনকাৰী ব্যক্তিজন একেবাৰে আগত হ'ব লাগে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম লিখা। উত্তৰ, 15 আগষ্ট আৰু 26 জানুৱাৰী। 2 নম্বৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়? ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে ক অংশ আৰু খ অংশ দুটা দিয়া আছে। ইয়াতে মই এনেধৰণে আঁচটানি মিলাই দিছোঁ। সেউজীয়া উৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক। বগা সত্য আৰু শান্তিৰ প্ৰতীক। গেৰুৱা শক্তি আৰু সাহসৰ প্ৰতীক। গাঢ় নীলা আকাশ আৰু সমুদ্ৰক বুজায়। তাৰপিছত আছে 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক মহাত্মা গান্ধীৰ জন্মদিনটো ইয়াত হ'ব গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত নেহেৰু খুৰা বুলি পৰিচিত। 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল অশোক স্তম্ভ।